হেল্ল' গাইজ, আজি 17 দিন হ'ল। 17 দিনৰ মূৰত আমাৰ কণমানিজনী বাজলি যাব লৈছোঁ। তাকে এতিয়া গোপিনী আহিছে। দাং কাটি তথাপিতো সুস্থ হোৱা নাই, অকণমান মানে আৰু 4 ভাগৰ এভাগ মানে অকণমান সুস্থ হৈছে। অকণমান বোলো উঠিব পাওঁতে বাজটো উলিয়াই লওঁ, নহ'লে থাকি গৈছে যে। নাড়ীটো 3 দিনৰ দিনাখনিয়ে সৰিলে, কিন্তু আমিহে উলিয়াব পৰা নাই। তাইৰ মাক যিহে অসুখীয়া হৈছিলে যে, মাকে খোজকাঢ়িব পৰা নাই, সেইকাৰণে বাজলি লোৱাটো দেৰি হৈছে। আজি আমাৰ নিয়মখিনি কেনেকৈ কৰে আপোনালোকে দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু মই এতিয়া দাং কাটি দেখাই দিওঁ। আমাৰ এইফালে দাং কাটি শুইয়ে আছে। গোপিনী অহা আগে আগে বোলো উঠিলে হ'ব, এতিয়া বোলো অকণমান শুই থাক, গাবোৰ বেয়া লাগি আছে, এনেই অকণমান হেৰি লাগিছে আৰু ভালকৈ দিব পৰা নাই, অলপ অলপ গৈছোঁ আৰু এইগৰাকী বাজল লাইনে এইগৰাকী ওলাই ক'ব নোৱাৰোঁ, কিন্তু ষ্টাইলটো হ'লে খুব মাৰিছে। আহিয়া মই ওলাম গাই চাব দেই। এইফালে এইগৰাকী ওলাই নাই, এতিয়া দাং কাটি ওলাই ক'ব নোৱাৰোঁ, কিন্তু বাজলে কিন্তু এইগৰাকী ওলাবলৈ লাগিছে। এয়া মামীয়েকে উৎপাত দিছে। গোপিনীসকল আহি পোৱাহি নাই, দুগৰাকী এগৰাকী আহিছে আৰু গোটেই সম্পূৰ্ণ আহিলে আপোনালোকক মই দেখাই দিম, আপোনালোকে চাই থাকিব। বহিব নোৱাৰে নহয়। দুফালে হেৰি কৰি জুমুঠিটো নালাগে নহয় ন? লাহে লাহে বিয়াখন ফালি ঘূৰি আহা। বাজনী আৰু দুপাক ঘূৰি যায় তেনে তুমি চকীখনত বহি দিয়া, তুমি নোৱাৰা নহয়। তই চকীখনত বহি দে। কৃষ্ণ কৃষ্ণ অপৰাধ বিনা পানী চানী চব দি ল'ব লাগে নে কিনো? হাতী মাংস মাংসহে লাগে। হাতী মাংস ভৰি হাত চব মাৰি থাকে। আকৌ কালি হেৰিটো শিলগুটিটো মাৰে না আকৌ এইফালে দিয়ে। মাৰ কথা শুনিবি, কথা নুশুনিবি, কথা নুশুনিবি। ঠাণ্ডা সৌজনী নিচিনাই লাগিছে। হ'ব এই ভৰিলৈকে তই হেৰি এনে দে, তলে নমাই দে। তুমি ইয়াত থাকিবা জানো? আমি বুলিহে যাবাগে ইয়াত এইবোৰ বুঢ়ী ফ্ৰীয়ে নাপাবা। যাওঁগে বুজিছ, যাওঁগে তালৈকে আমাৰ বৰ্তমান বাজলোৱা নিয়মটো হৈ গ'ল। আৰু আপোনালোকৰ ফালে কেনেকুৱা নিয়ম কৰে আমাক জনাব। আমাৰ ফালে নিয়মটো আপোনালোকক সকলো দেখুৱাই দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।